হেল্ল' এভৰিৱান, কেনে আছে আপোনাৰ? আশা কৰোঁ সবে ভালে আছে আৰু আপডেট টাইপছ আপোনাক সব স্বাগতম জনাইছোঁ। আজি এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ সবত নতুন এটা মোবাইল আহি পাইছে, Realme GT 70। ইমান দিনৰ পৰা আমি ৱেইট কৰি আছোঁ Realme GT 70 কেতিয়া আহি পাব। ফাইনেলি Realme GT 70 আহি পাইছে আৰু য়াং জেনেৰেশ্যনৰ কাৰণে এইটো বেষ্ট গেমিং ফোন হয় আৰু এইটো কেমেৰাৰ কাৰণে স্পেচিয়েল হয় আৰু বেটাৰীৰ কাৰণে বেষ্ট হয়। 7000 mAh বেটাৰী হ'ব। ডাইমেনচিটি 8400 মেক্স চিপছ আছে। 7000 mAh বেটাৰী আছে। কোনো মোবাইলত আজিলৈ 7000 mAh বেটাৰী নাই, একমাত্ৰ Realme GT 70 ওলাইছে যে 7000 mAh বেটাৰী আছে। লগত আপোনাৰ 120 Hz আল্ট্ৰা চাৰ্জ আছে, ফাষ্ট চাৰ্জাৰ হ'ব, আল্ট্ৰা ফাষ্ট চাৰ্জ হ'ব, IP69 ফুল্লি ৱাটাৰপ্ৰুফ হ'ব। যোনে ল'ম বুলি ভাবি আছে Realme GT 70 ল'ব পাৰিব আৰু স্পেচিয়েল এইটো কোনো অফাৰ চলি আছে। জুনৰ 10 তাৰিখৰ পৰা জুনৰ 15 তাৰিখলৈকে 5 দিনৰ স্পেচিয়েল অফাৰ চলি আছে। যোনে Realme GT 70 পাৰ্চেছ কৰিব তেখেতলোকে এটা এয়াৰড্ৰপ এটা ফ্ৰী পাব আৰু লগতে নেকবেণ্ড এটা ফ্ৰী পাব। 5 দিনৰ কাৰণে স্পেচিয়েল অফাৰটো চলি আছে জুনৰ 10 তাৰিখৰ পৰা জুনৰ 15 তাৰিখলৈকে। আৰু যোনে ল'ম বুলি ভাবি আছে সোনকালে আহক আৰু অফাৰ কেইটা আপোনাৰ লৈ যাওক। থেংক ইউ, ধন্যবাদ।